हेलो फ्रेंड्स, आज मैं आपनालोकলৈ আগবঢ়াম দহি কচুৰ ৰেচিপি। প্ৰথমে কচুখিনি আমি বইল কৰি লৈছো, এনেদৰে কাটি কিনে ঠাণ্ডা হ'বলৈ দিছো। তাৰ পিছত পিয়াজ কাটি লৈছো, এয়া নহৰুৰ পেষ্ট অকণমান, আদা অকণমান পেষ্ট। এতিয়া আমি কেৰাহীটোত তেল গৰম হ'বলৈ দিছো, তাত পাঁচফোৰণ দুটামান দিছো। এয়া মই নহৰু আৰু পিয়াজ, নহৰুখিনি পেষ্টটো দি দিছো ইয়াতে, আৰু পিয়াজখিনিও দি দিম এতিয়া। আৰু এইখিনি ভালদৰে ভাজি লম। এয়া পিয়াজখিনি দি দিছো মই ইয়াতে, এতিয়া মই ভাজি লম এইখিনি। লাৰি দিব এইখিনি। একেবাৰে কম টাইমতে হোৱা। এতিয়া মই বইল কৰি থোৱা কচুখিনি ইয়াতে দি দিছো। এতিয়া নিমখ দিছো মই এচামুচ, হালধি দিছো এচামুচ, এয়া মই জিৰাৰ গুড়া দিছো। এয়া এইখিনি এতিয়া আমি ভালদৰে ভাজি লম, এনেদৰে ভালকৈ কুৰাচেৰে এনেকৈ লাৰি দিম। এয়া ধনিয়া গুড়ি পাউডাৰ দিছো মই। এইখিনি ভালকৈ এতিয়া লৰাম। এনেকৈ কুৰাচেৰে আপোনালোকে ভালদৰে এয়া উতলিব ধৰিছে। এইখিনি ভালকৈ আপোনালোকে লাৰি দিব এইখিনি কুৰাচেৰে। এয়া ৰেডি, আমাৰ ৰেচিপিটো খাবলৈ ৰেডি হৈছে, ধুনীয়া হৈছে দেখিবলৈ। প্লিজ ছাবস্ক্ৰাইব মাই চেনেল, শ্বেয়াৰ। থেংক ইউ।